মৰিগাঁৱৰ এগৰাকী ব্যতিক্ৰমী সাংবাদিক। সংবাদ সেৱাৰ উপৰিও সাংবাদিকগৰাকী প্ৰায়ে নিয়োজিত হৈ থাকে কৃষি কৰ্মৰ লগত। পিছে কোন এইগৰাকী সাংবাদিক? চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। মৰিগাঁৱৰ এগৰাকী ব্যতিক্ৰমী সাংবাদিক সংবাদ সেৱাৰ লগত জড়িত থকাৰ উপৰিও বিভিন্ন সময়ত এই সাংবাদিকগৰাকীক পৰিলক্ষিত হয় কেতিয়াবা হাল বোৱাৰ লগতে কেতিয়াবা এনেদৰে ধান মৰাৰ ক্ষেত্ৰত আৰু কৃষি কৰ্মৰ সৈতে জড়িত হৈ পৰে। মই সম্পূৰ্ণ দৃশ্য দেখুৱাব অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। আচলতে এইগৰাকী সংবাদকৰ্মীয়ে বিভিন্ন সময়ত হাল বোৱা আৰু ধান মৰাৰ দৰে বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত হৈ পৰে এগৰাকী ব্যতিক্ৰমী সংবাদদাতা। গুৱাহাটীৰ এটা চেনেলৰ মাই নিউজ এনিৰ মৰিগাঁৱৰ সাংবাদিক। আমি পোনে পোনে কথা পাতিম। আপোনাক বিভিন্ন সময়ত কৃষি কৰ্মৰ সৈতে জড়িত থকা দেখা যায় সংবাদ সেৱাৰ উপৰিও। চাওক, প্ৰথম কথা হৈছে মই খেতিয়কৰ সন্তান হিচাপত পৈতৃক সম্পত্তি হিচাপত যিখিনি ইয়াত মাটি আছে সেইখিনিতো খেতি কৰিব লাগিব আৰু সেই খেতিখিনি মই নিজে কৰোঁ। শালি ধানেই হওক, বড়ো ধানেই হওক, এতিয়া নতুনকৈ আকৌ মাকৈও কৰিছোঁ। এনেধৰণে খেতিত লাগি থাকোঁ। এইবাৰ প্ৰায় দেৰিকৈ ৰুবলগীয়া হ'ল বানপানীৰ কাৰণে, কাৰণ এইবাৰ আমাৰ যিটো উমৰাংচুৰ যিটো বানপানী, সেই বানপানীৰ কাৰণে কিছু সমস্যাত পৰিলোঁ। অলপ দেৰিকৈ ৰুলোঁ, বেছি ৰুব পৰা নাই। এইবাৰ 10-15 বিঘামান মাটি খেতি কৰিলোঁ শালি ধানৰ। আপোনালোকে পাইছে আজি ইতিমধ্যে এয়া মৰণা মাৰি শেষ কৰিলোঁ ধান। আপুনি যিহেতু বাতৰিৰ পিছে পিছে দৌৰি ফুৰে সঘনাই, যিহেতু বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে, তাৰ মাজতো কেনেদৰে এনেদৰে কৃষি কৰ্মৰ সৈতে আপুনি জড়িত হয়, আপোনাৰ কিমান কষ্ট হয় বা এই কেনেদৰে মিলায় সময়খিনি? চাওক, খেতি কষ্ট হয়, গমেই পায়। আমাৰ ইয়াত যিহেতু কাম কৰা মানুহৰ অভাৱ, তাৰ লগে লগে পানীৰ ক্ষেত্ৰতো আমাৰ কিছু বানপানী হৈ যোৱাৰ পিছত আকৌ জলসিঞ্চনৰ অভাৱ। আমাৰ ইয়াত জলসিঞ্চন নাই আৰু আমি নিজাববীয়াকৈ কিছু আপোনালোকে দেখিছে চেল' ফিল্টাৰ বা অন্যান্য কিছু আমাৰ পদ্ধতিৰে পানী দি পেলাই খেতি কৰিবলগীয়া হয়। আৰু আপুনি কৈছে যে সংবাদকৰ্মী হিচাপত বাতৰি পিছে পিছে দৌৰি ফুৰোঁ। হয়, নিশ্চয়কৈ গম পোৱাই আটাইখিনি জানে যে এজন সংবাদকৰ্মী হিচাপত জিলাখনৰ বিভিন্ন প্ৰান্তত বাতৰি পিছে পিছে দৌৰিবলগীয়া হয়। সময়ৰ অভাৱ হয়, তাৰ মাজতে যিকণ সময় পোৱা যায় সেই সময়কণৰ সৎব্যৱহাৰ কৰি এনেধৰণে খেতিৰ লগত জড়িত হৈ থাকোঁ। যিহেতু দেউতা আজো ককাৰ দিনৰ পৰা এই খেতি আছে আমাৰ, আৰু সেই খেতিৰ সেইটো পৰম্পৰাটো ৰাখি আছোঁ। আৰু তাৰ ৰাখি থকাৰ কাৰণে আজি ধৰক বৰ্তমান দিনতো ঘৰৰ নিজৰ ধানৰ যিটো ভাত বুলি কয়, নিজৰ ঘৰৰ ভাত আজি খাই থাকিব পাৰিছোঁ। একাংশ সংবাদ মাধ্যমৰ উপযুক্ত মজুৰিৰ অভাৱত সাংবাদিকসকলে বিভিন্ন পন্থা অৱলম্বন কৰে। আপুনি তেওঁলোকৰ বাবে আদৰ্শ নেকি এই কৃষি কৰ্মৰ? নাই, আদৰ্শটো হ'ব নোৱাৰোঁ। প্ৰথম কথা হৈছে কি, চেষ্টা কৰোঁ সংবাদ মাধ্যমত কৰ্মৰত হিচাপত যিকণ মাননি পায় বা আমি যিকণ মাননি পাওঁ সেইকণেদিতো ঘৰ সংসাৰ চলোৱাটো সম্ভৱপৰ নহয়। গতিকে এনেধৰণে কোনোবাই ব্যৱসায় কৰিছে, কোনোবাই খেতি কৰিছে বা অন্যান্য কিবা বিকল্প ব্যৱস্থা এটা বাছি লয়। মোৰ খেতিটো এটা মোৰ তেনেধৰণৰ বিকল্প। সংবাদ মাধ্যমৰ লগত জড়িত হৈ যিকেইটা টকা বা আমাৰ মাননি হিচাপত যিকেইটা দিয়ে সেইকেইটা দিতো ঘৰ সংসাৰ চলোৱাটো অসম্ভৱ হয়। আৰু খেতিৰ জৰিয়তে সুন্দৰভাৱে ঘৰখন চলাব পাৰি, পৰিয়ালটো চলাব পাৰি, এটা ভাল ইনকাম বছৰত পাওঁ। এয়া হৈছে মনোৱাৰ হুছেইন, মৰিগাঁৱৰ এগৰাকী সংবাদকৰ্মী। বিভিন্ন সময়ত তেওঁক এনেদৰে সংবাদ সেৱাৰ উপৰিও বিভিন্ন সময়ত তেওঁক কৃষি কৰ্মৰ সৈতে জড়িত হৈ থকা দেখা যায়।